যিজনে তোমাক মনৰ পৰা ভাল পাব তেওঁ তোমাৰ অভিমান ভাঙিব, আৰু যিজনে তোমাক মনৰ পৰা ভাল নাপাব তেওঁ তোমাক অৱহেলা কৰিব। ভাল লগা মানুহ হাজাৰ হ'ব পাৰে, কিন্তু ভাল পোৱা মানুহ এজনেই হয়। যিজন ভাগ্যত থাকে তেওঁ হৃদয়ত জেগা নাপায়, আৰু যিজন হৃদয়ত থাকে তেওঁ খুব কম মানুহৰ ভাগ্যত থাকে। সঁচা কথা হ'ল, আমি যাক নেপাওঁ, যিজন আমাৰ ভাগ্যতেই নাই, আমি তাকেই ভাল পাই পেলাওঁ। এই চহৰত ৰূপৰ ব্যৱসায় হয়, মনৰ নহয়। এই চহৰত বিনামূলীয়াকৈ কষ্ট পোৱা যায়, ভাল পোৱা নহয়। আমি যিসকলক বেছি কেয়াৰ কৰোঁ, দিন শেষত সিহঁতে আমাক নুবুজে। এই জীৱনত কষ্ট দিয়া মানুহ বহুত পাইছোঁ, কিন্তু কষ্ট বুজি পোৱা মানুহ আজিলৈকে পোৱা নাই। সেই সম্পৰ্ক সেইখিনিতে এৰি দিয়া, য'ত ভাল পোৱা আৰু সময়ৰ বাবে ভিক্ষা খুজিব লাগে। যিটো মানুহে মনৰ কষ্ট কাকো ক'ব নোৱাৰে, সেইজন মানুহৰ সকলোতকৈ বেছি খং আছে। মানুহে হাঁহেতো সকলো সন্মুখত, কিন্তু কান্দে মাথো তাৰ সন্মুখত, যাক তেওঁ নিজতকৈ বেছি বিশ্বাস কৰে আৰু ভাল পায়। কথা পাতোতে পাতোতে এটা সময়ত বন্ধুত্ব হয়, আকৌ কথা নকওঁতে এটা সময়ত সেই বন্ধুত্বৰ মাজত দূৰত্ব সৃষ্টি হয়। মানুহ কেতিয়াও পাৰফেক্ট নহয়, মানুহৰ সম্পৰ্কটোহে পাৰফেক্ট হয়। কাৰোবাক ভাল পালে সেয়া হয়তো ঘূৰাই নাপাব পাৰা, কিন্তু কাৰোবাক কষ্ট দিলে সেয়া কিন্তু ঘূৰাই পাবাই। প্ৰিয় বস্তুবোৰ কেৱল বিচাৰিলেই পোৱা নাযায়, কপালত থাকিবও লাগে। লোকৰ চকুত বেয়া হ'বলৈ তুমি বেয়া কাম কৰিব নালাগে। মাথো উচিত কথা ক'লেই তুমি মানুহৰ চকুত বেয়া হৈ পৰিবা। কুকুৰ মাৰ খায়ো বিশ্বাসী থাকে, আৰু মানুহ ভাল পোৱা পায়ো বিশ্বাসঘাতকতা কৰে। স্কুলৰ বেগটো গধুৰ আছিল ঠিকেই, জীৱনটো বহুত পাতল আছিল। কাৰোবাক ভাল পাবলৈ বহুত ৰাস্তা আছে, কিন্তু কাৰোবাক পাহৰিবলৈ কোনো ৰাস্তা নাই। মই প্ৰেম নিবিচাৰোঁ, কাৰণ প্ৰেমত বিচ্ছেদ থাকে। মই ভাল পোৱা বিচাৰোঁ, যাৰ কোনো শেষ অধ্যায় নাই। সম্পৰ্ক যেতিয়া নতুন হয় তেতিয়া মানুহে অজুহাত দেখায় কথা পাতিবলৈ, আৰু যেতিয়া সম্পৰ্ক পুৰণা হয় তেতিয়া অজুহাত দেখায় আঁতৰি যাবলৈ। মানুহ সকলো সময়তে একেই নাথাকে। মানুহে শিকে, শিক্ষা লয়, তাৰ পাছতহে সলনি হয়। ধৰি ৰাখি লাভ নাই, এৰি দিবলৈ শিকা। মুক্ত কৰি দিয়াৰ পিছতো যদি ঘূৰি আহে তেতিয়া আঁকোৱালি ল'বা।